নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। এছিয়ান গেমছৰ বক্সিঙত লাভলীনা বৰগোহাঁই ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত তেখেতে থাইলেণ্ডৰ বক্সাৰগৰাকীক 5-0ৰ ব্যৱধানত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে আৰু ইয়াৰ লগে লগে 2024 চনত হ'বলগীয়া পেৰিছ অলিম্পিকৰ কাৰণেও তেওঁ কোৱালিফাই কৰিছে। গতিকে সেইটো যথেষ্ট ভাল কথা আৰু ভাল খবৰ বক্সিঙৰ ফেনসকলৰ বাবে, লগতে অসমৰ এগৰাকী খেলুৱৈ সেইটো কাৰণেতো আৰু বহুত বেছিয়ে ভাল কথা। গতিকে প্ৰতিদ্বন্দ্বীগৰাকীক এক প্ৰকাৰে তেখেতে দমনমূলকভাৱে পৰাস্ত কৰিছে বুলি ক'ব লাগিব ওমেনৰ 75 কেজি বক্সিঙৰ শাখাত। আমি যদি ক'বলৈ যাওঁ পইণ্টৰ কথা, স্ক'ৰিঙৰ কথা, 5-0, 28-29, 28-29, 27-30, 27-30 আৰু 28-29 এনেকুৱা ধৰণৰ স্ক'ৰ দিছিলে গোটেই 5গৰাকী জাজে। আৰু তাৰ ফলস্বৰূপে গোটেইকেইটা ৰাউণ্ড জিকি তেখেতে ফাইনেলত প্ৰৱেশ কৰিলে এছিয়ান গেমছৰ 75 কেজি ওমেনৰ বক্সিঙৰ শাখাত। আৰু আমি যদি ক'বলৈ যাওঁ অলিম্পিকলৈও কোৱালিফাই কৰিলে আৰু ইয়াৰ লগে লগে তেওঁতো যিটো চিলভাৰ মেডেল সেইটো ফিক্সেই হৈছে। এতিয়া ফাইনেলত যদি জিকে তেওঁ গ'ল্ড মেডেল পাব আৰু যদি ফাইনেলত হাৰে তেতিয়া চিলভাৰ মেডেলটো পাবলৈ সক্ষম হ'ব। গতিকে সেইসমূহ আপডেট আমি আপোনালোকলৈ আনিম। ফাইনেল কেতিয়া আছে আমি জনাম। সেইসমূহ জানিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।